আসাম দৰ্পণ ইউটিউব চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰক আৰু সকলো প্ৰকাৰৰ ভিডিঅ' নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো অন কৰি অল নটিফিকেশ্যনটো সেট কৰি দিয়ক। हेलो नमस्कार आदाब बंधुসকল কেনে আছে হয়তো নিশ্চয় ভালে আছে 2000 নতুন বৰ্ষ চলি আছে আৰু আমাৰ মোদী চৰকাৰে কিছুমান নতুন নিয়ম জাৰি কৰিছে 2019 বৰ্ষত সমাগত আমাৰ আগন্তুক লোকসভাৰ নিৰ্বাচনো আহি আছে। এই ক্ষেত্ৰত মোদী চৰকাৰে নতুন আইন প্ৰণয়ন কৰিছে, নতুন নিয়ম জনসাধাৰণৰ কাৰণে লৈ আছে। সো এনে কিছুমান নিয়ম মই এই ভিডিঅ'টোত আলোচনা কৰিছো, গতিকে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই। গতিকে মই ভিডিঅ'টোৰ পিনে আগবাঢ়িছো এতিয়া। বৰ্ষৰ নতুন আনিছে 10% ৰিজাৰ্ভেশ্যন অফ জেনেৰেল কেটেগৰী ইকনমি হু আৰ ইকনমিলি বেকৱাৰ্ড ক্লাছেছ, যিসকল আৰ্থিকভাৱে দুৰ্বল উচ্চ জাতিৰ সেইসকলৰ কাৰণে মোদী চৰকাৰে এইটো 10% ৰিজাৰ্ভেশ্যন শিক্ষা আৰু চাকৰি ক্ষেত্ৰত 10% ৰিজাৰ্ভেশ্যন আৰম্ভ কৰিছে, যিটো আমাৰ আগতে কোনো চৰকাৰে এইটো কৰা নাছিল। এইটো গতিকে এইটো নতুন নিয়ম বুলি আমি ক'ব পাৰোঁ। 10% ৰিজাৰ্ভেশ্যন অফ জেনেৰেল কেটেগৰী এডুকেশ্যন আৰু জবৰ ক্ষেত্ৰত। ইয়াৰ পিছত হৈছে পান কাৰ্ডৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি কৰিছে 2019 বৰ্ষৰ নতুন বছৰত এইটো অতি গুৰুত্বপূৰ্ণ কথা জাৰি কৰিছে যে কিছুমান ক্ষেত্ৰত কিছুমানে পান কাৰ্ডৰ ক্ষেত্ৰত দেউতাকৰ নামটো দিব নিবিচাৰে, সেইসকলৰ কাৰণে সুখবৰ। এতিয়াৰ পৰা পান কাৰ্ডৰ ক্ষেত্ৰত দেউতাকৰ নামটো বাধ্যতামূলক নহয়। যিসকলে এতিয়া দেউতাকৰ নামৰ সলনি মাকৰ নামটো পান কাৰ্ডত দিব বিচাৰে তেতিয়াহ'লে সেইটো এতিয়া প্ৰযোজ্য হ'ব। যিসকলে মাকৰ নামটো দিব বিচাৰে পান কাৰ্ডত তেওঁলোকে মাকৰ নামটো দিব পাৰিব, দেউতাকৰ নামটো এতিয়া বাধ্যতামূলক নহয়। ইয়াৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ ক্ষেত্ৰত চৰকাৰে এটা নতুন নটিফিকেশ্যন জাৰি কৰিছে। যদি আপোনাৰ যদি এখন পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্ট আছে আৰু যদি আপুনি সেইখন ট্ৰেন্সফাৰ নকৰাকৈ যদি কোনোবা আৰু এখন বেংকত যদি আপুনি আৰু এখন নিজৰ নামতে পাব্লিক প্ৰভিডেণ্ট ফাণ্ডৰ একাউণ্ট খুলিছে, তেতিয়াহ'লে আপোনাৰ সেই একাউণ্টখন ছেকেণ্ড একাউণ্ট বুলি গণ্য কৰা হ'ব আৰু সেই ছেকেণ্ড একাউণ্টত আপুনি যিখিনি আপুনি টকা ইনভেষ্টমেণ্ট কৰিব সেই টকাৰ কিন্তু আপুনি কোনো ইণ্টাৰেষ্ট নাপাব। যিহেতু আপোনাৰ এখন পাব্লিক প্ৰভিডেন্সৰ ফাণ্ডৰ এখন একাউণ্ট অলৰেডি আছে, সেইখন একাউণ্ট আপুনি ট্ৰেন্সফাৰ নকৰাকৈ দ্বিতীয় একাউণ্ট এখন খুলিছে আপুনি নিজৰ নামত, গতিকে আপুনি সেইখন একাউণ্ট দ্বিতীয় একাউণ্ট হিচাপে গণ্য কৰা হ'ব আৰু তাত কোনো আপুনি ইণ্টাৰেষ্ট নাপাব। 2019 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা আৰু এটা নতুন নিয়ম জাৰি কৰিছে। এইটো হৈছে গাড়ী ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত। যদি আপোনাৰ নামত এখনতকৈ অধিক গাড়ী আছে তেতিয়াহ'লে আপুনি প্ৰত্যেকখন গাড়ীৰ বাবদ ইঞ্চুৰেঞ্চ ল'ব নালাগে। এতিয়াৰ পৰা আপুনি এখন গাড়ীত যেতিয়া ইঞ্চুৰেঞ্চ হৈছে সেই ইঞ্চুৰেঞ্চে আপুনি আন গাড়ীবিলাকৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব, যিটো আপোনাৰ অতি গুৰুত্বপূৰ্ণ আপোনাৰ নতুন নিয়ম বুলি আমি ক'ব পাৰোঁ। যিসকলৰ গাড়ী আছে এখন বা ততোধিক, চ' তেওঁলোকৰ কাৰণে এইটো যথেষ্ট গুৰুত্বপূৰ্ণ নিউজ। এবাৰ কিছু ইনকাম টেক্স ৰিটাৰ্ণৰ ক্ষেত্ৰত এইটো এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন জাৰি কৰিছে। 2019 বৰ্ষৰ নতুন নিয়ম হিচাপে চিহ্নিত হৈছে ইনকাম টেক্স পে'মেণ্টৰ ক্ষেত্ৰত। যিসকলে ইনকাম টেক্স ৰিটাৰ্ণ কৰে তেওঁলোকে যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত ইনকাম টেক্স ৰিটাৰ্ণ নকৰে তেতিয়াহ'লে আগতে ইয়াৰ জৰিমনা আছিল 5,000 টকা, কিন্তু এতিয়া নতুনকৈ জাৰি কৰিছে 10,000 টকা। অৰ্থাৎ আপুনি যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত আপোনাৰ ইনকাম টেক্স আপুনি পে'মেণ্ট নকৰে তেতিয়াহ'লে আপুনি 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ নতুন আইন জাৰি কৰিছে। গতিকে বন্ধুসকল এইটো আইন আপোনাৰ বন্ধুসকলকো জনাওক আৰু আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক। ইয়াৰ পিছত আহিছোঁ ATM কাৰ্ড সম্পৰ্কে। চ' আপোনাৰ হাতত যিখন ATM কাৰ্ড আছে, SBI হওক আপোনাৰ যিকোনো বেংকৰ যিখন আপোনাৰ ATM কাৰ্ড আছে, সেই ATM কাৰ্ডখন অতি শীঘ্ৰে আপোনাৰ অচল হৈ যাব। 2019 বৰ্ষৰ হয়তো জানুৱাৰী মাহৰ পৰা আপোনাৰ ATM কাৰ্ডখন অচল হৈ যাব। গতিকে আপুনি অচল হৈ যোৱাৰ আগতে আপুনি যদি কোনো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়, গতিকে আপুনি আপোনাৰ ATM কাৰ্ডখন অনলাইন যোগে বা বেংকৰ পৰা আপুনি সলনি কৰি আহক বা সলনি কৰাৰ কাৰণে আপুনি আবেদন জনাওক, যাতে আপুনি কোনো সমস্যাত পৰিব লগা নহয়। চ' এতিয়া আহিছোঁ এক্সিডেণ্টেল বেনিফিট এক্সিডেণ্টেল কভাৰৰ ক্ষেত্ৰত। এইটো এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন 2019 বৰ্ষত জাৰি কৰিছে নতুন আইন। ইঞ্চুৰেঞ্চ ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াই ইঞ্চুৰেঞ্চ কোম্পানীসমূহক এটা চাৰ্কুলাৰ প্ৰদান কৰিছে, মটৰ ইঞ্চুৰেঞ্চ কোম্পানীসমূহক, যে আগতে এক্সিডেণ্টেল বেনিফিট 1 লাখ টকা দিছিল ড্ৰাইভাৰ আৰু
গাড়ী মালিকক, কিন্তু এতিয়াৰ পৰা 1 লাখ টাকাৰ পৰা 15 লাখ টাকা পৰ্যন্ত বৃদ্ধি কৰাৰ এটা চাৰ্কুলাৰ জাৰি কৰিছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী অথৰিটিয়ে, আৰু এইটো 2019 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এইটো কাৰ্যকৰী হ'ব। গতিকে দেখিলে যে 2019 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এটা গুৰুত্বপূৰ্ণ নতুন আইন জাৰি কৰিছে ইঞ্চুৰেঞ্চ ৰেগুলেটৰী অথৰিটিয়ে, যে আগতে 1 লাখ টকা এক্সিডেণ্টেল কভাৰ দিছিল, কিন্তু এতিয়া 1 লাখ টকাৰ পৰা 15 লাখ টকালৈ বৃদ্ধি কৰা হৈছে, আৰু এতিয়া এটা অতি গুৰুত্বপূৰ্ণ খবৰ হিচাপে পৰিগণিত হোৱা দেখিবলৈ পোৱা গৈছে। আন এটা অতি নিয়ম জাৰি কৰিছে যে 2019 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা এটা নতুন নিয়ম জাৰি হৈছে, যে এতিয়াৰ পৰা কোনোবা যদি ভূটানত যাব বিচাৰে তেতিয়াহ'লে কোনো ব্যক্তিয়ে ভিছা অবিহনে ভূটানত যাব নোৱাৰিব, আৰু ভিছাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ তেওঁলোকে লগত লৈ যোৱাটো নিতান্ত প্ৰয়োজনীয় হৈ পৰিছে। গতিকে ভিছাৰ ক্ষেত্ৰত এটা নতুন নিয়ম জাৰি কৰিছে, যদি ভূটানত যাব বিচৰা ব্যক্তিসকলে এতিয়া ভিছা অবিহনে ভূটানত যাব নোৱাৰিব। এতিয়া আহিছোঁ EPF-ৰ ক্ষেত্ৰত। এতিয়াৰ পৰা 2019 বৰ্ষৰ পৰা কোনো ব্যক্তিয়ে চাকৰিৰ পৰা ৰিটায়াৰ্ড হোৱাৰ আগতে EPF একাউণ্টৰ পৰা তেওঁ 100% ফাণ্ড কেতিয়াও উইথড্ৰ কৰিব নোৱাৰিব। ৰিটায়াৰ হোৱাৰ আগতে তেওঁ গোটেই টকাখিনি উইথড্ৰ কৰিব নোৱাৰিব, মাত্ৰ 75% টকাহে তেওঁ উইথড্ৰ কৰিব পাৰিব। চ' এতিয়া এটা অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আছিল 2019 বৰ্ষৰ। আৰু এটা আটাইতকৈ ডাঙৰ নটিফিকেশ্যন, বিগ ব্ৰেকিং নিউজ, সেইটো হৈছে যিটো আমাৰ ইনকাম টেক্সৰ এক্সেমশ্যন আছিল, এইটো আগতে আছিল 2.5 লাখ, কিন্তু এতিয়া 2019 বৰ্ষত এইটো কেন্দ্ৰীয় চৰকাৰে 2.5 লাখ টকাৰ পৰা 5 লাখ টকালৈ বৃদ্ধি কৰিবলৈ গৈ আছে। এইটো হৈছে বন্ধুসকল, এইটো এতিয়া আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, আৰু এইটো আপোনালোকে শ্বেয়াৰ কৰক আপোনাৰ বন্ধুসকলৰ সৈতে, এইটো সকলোৱে জনা উচিত। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ বাবে। 2019 বৰ্ষৰ 2.5 লাখৰ পৰা ইনকাম টেক্স এক্সেমশ্যন কৰি 5 লাখ টকালৈ বৃদ্ধি কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। আৰু এটা অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন হৈছে, এটা নতুন আইন হৈছে সমগ্ৰ দেশতে একেটা সম বেতন নীতি প্ৰয়োগ কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে, অৰ্থাৎ মোদী চৰকাৰে গোটেই কৰ্মচাৰীসকলৰ কাৰণে একে বেতন নীতি প্ৰয়োগ কৰিবলৈ গৈ আছে। অৰ্থাৎ এজন অসমত কাম কৰা, নৰ্থ ইষ্টত কাম কৰা এজন চৰকাৰী এমপ্লয় আৰু দিল্লীত কাম কৰা বা চেণ্ট্ৰেলৰ আণ্ডাৰত কাম কৰা চৰকাৰী এমপ্লয়ৰ মাজত যিটো দৰমহাৰ ক্ষেত্ৰত, যিটো পে'ৰ ক্ষেত্ৰত পাৰ্থক্য আছে, সেই পাৰ্থক্য সম বেতন নীতিৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে নোহোৱা কৰিবলৈ গৈছে, আৰু এতিয়া অতি গুৰুত্বপূৰ্ণ নিউজ হিচাপে পৰিগণিত হৈছে। গতিকে ছাৰ বন্ধুসকল, এইখিনি আছিল 2019 বৰ্ষৰ কিছুমান নতুন আইন আৰু নতুন নিয়মাৱলী। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো প্লিজ আপোনালোকে এটা লাইক দিব, কাৰণ আপোনাৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ মটিভেট কৰে, আৰু বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ মই ইয়াত বহুতকেইটা নতুন ইম্পৰ্টেণ্ট নটিফিকেশ্যন, নতুন আইনৰ চৰকাৰে জাৰি কৰিছে, তাত মই ইয়াত ইনক্লুড কৰিছোঁ। চ' বন্ধুসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আসাম দৰ্পণ ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক, আৰু সকলো প্ৰকাৰৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকনটো অন কৰি অল নটিফিকেশ্যনটো ছেভ কৰি দিয়ক।